হেল্ল' এভৰিৱান, মই অপৰাজিতাই পুনৰবাৰ স্বাগতম জনাইছোঁ অপৰাজিতা মেধিৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বনাম চিকেন বিৰিয়ানী। চাই থাকক শেষলৈকে ভিডিঅ'টো কেনেকৈ বনাম, আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল। বলক তেতিয়াহ'লে মই চিকেন বিৰিয়ানী বনাবলৈনো কি লৈছোঁ আপোনালোককো দেখাওঁ। ইফালে বাসমতী ৰাইচ লৈছোঁ আধা কেজি, ভালকৈ ধুই পেলাই তিয়াই থৈছোঁ। এইখিনি 1 ঘণ্টামান তিয়াই থ'ব লাগিব। পিঁয়াজৰ পেষ্ট, নহৰুৰ পেষ্ট, আদা পেষ্ট, বিলাহী পেষ্ট, ইফালে কণী বইল কৰি লৈছোঁ, কটা পিঁয়াজ, আৰু ইফালে চিকেন, তেজপাত 3 খিলা, দালচেনি 3 ডোখৰ, লং 4টা আৰু ইলাচি 3 ডোখৰ। ইফালে লৈছোঁ নিমখ সোৱাদ অনুসৰি, কাশ্মীৰী ৰেড চিলি, বিৰিয়ানী মছলা, ইফালে ৰেড চিলি লৈছোঁ, ধনিয়া পাউডাৰ, জিৰা গুড়া, হালধি গুড়া, ইমানখিনি মছলা লৈছোঁ।
বিৰিয়ানী। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।